মৰ্নিং সকলোকে মই কংকনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকলৈকে স্বাগতম জনাইছো আজি আপোনাৰ হৈছে উৰুকা যদি আজি মোৰ ভিডিঅ'টো চাই আছে তেনেহলে আপোনালোকে আজি পাই পিনে হ'ব আজি উৰুকা আৰু কাইলৈ হ'ব বিহু গতিকে আজি উৰুকা হিচাপে কি কৰো আৰু কেনেদৰে থাকো আৰু কেনেদৰে ৰাতিলৈকে সেলিব্ৰেশন কৰো সকলোখিনি দেখুৱাই দিম তো মোৰ লগত থাকিব তো সকলোখিনি দেখা পাই থাকিব এতিয়া বৰ্তমান অলপ আগতে উঠিছো আছে চকু অলপ আগতে উঠিছো ঘৰছৰখিনি খাদিলো উঠাই নাই তো পটককে উঠাই দিও উঠাই দি পিনে মই মোৰ ঘৰছৰখিনি ঘৰত যিখিনি কাম আছে সেইখিনি কাম কৰি লওঁ মাও তাতে হৈ গ'ল পিঠা পিঠা বনাই হৈ গ'ল কিন্তু বলক এতিয়া আমি কামখিনি কৰি লওঁ উঠাই দিও তাৰপিছত লগ পাই আছো বলক কাপা ধুই কিনে আহি গ'লো বহুত কাম আছিল অলমাও কৰিলে ময়ো কৰিলো সবে কৰিলে শেষ হৈ গ'ল ৰাস্তাত অলপ চলপ বজাৰ মাহঁতে বজাৰ লৈ গৈছে মই যাম এতিয়া বজাৰলৈ অলপ চলপ বজাৰ কৰিব যাম আহিব এতিয়া কিবা কিবি আনিব বুলি কৈছে লুচি আনিব বুলি কৈছে আৰু তেওঁৰ কাৰণে ৰুটি আনিব বুলি কৈছে চাও কেতিয়া আহি পায় আৰু কেতিয়া খাব পাও তো বলক খোৱা আহালৈকে অলপ অপেক্ষা কৰো তাৰপিছত মই তলত যাম বজাৰ কৰিব তেতিয়ালৈকে আপোনালোকে মোৰ লগত থাকক বম ধামাকা ব্লগ চাব আজি ৰাতিৰখিনিতো আৰু আছে মই আপোনালোকক ৰুটি লৈ আনিব হয় ৰুটি লৈ আনিলে আৰু এতিয়া আমি তাই খাই লওঁ খাই লৈ কিনে মই যাওঁ বজাৰ যাব ওলাই চাওক ৰুটি খাই আছে আৰু মোৰ কাৰণে অনা হৈছে কি হৈ গ'লো খালো ললো এতিয়া মই অলপ পটককে বজাৰৰ পৰা আহি লওঁ মাহঁতে ৰখি আছে চাগে মই আগতে বজাৰৰ পৰা আহি লওঁ তাৰপিছত আপোনালোক আকৌ লগ পাই আছো লম্বুদাৰ দোকান বিকি একচুৱেলি বহুত মানুহ আজি বজাৰত চাওক বহুত মানুহ আজি উৰুকা হিচাপে বহুত মানুহ হৈ আছে মই দেখুৱাম অলপ ডাঙৰ ডাঙৰ মাছবিলাক দেখুৱাই আছো ৰ'ব অকণমান লগাই লাগি আছে চাওক বিহাৰৰ পৰা আহি কেনে ইয়াতে দোকান দি আছে বঢ়িয়া লুচি লুচি বঢ়িয়া পায় আৰু লগতে এইটো আছে চুনকুল্লা ই খালি মোবাইলে টিপি থাকে ঐ মোবাইলে টিপি থাকে বেলেগ কাম নাই কাম চাম নকৰে আপোনাৰ আহি কিনি নাৰেংগী পাই গ'লো এতিয়া মই ইয়াতে গাহৰি ল'ম বুলি ভাবিছিলো তো মই গাহৰি ল'ব আহি গ'লো আপোনালোকক হৈ গ'ল এতিয়া ৰাতি মই গৈছিলো বজাৰত আপোনালোকক দেখুৱাইছিলো এতিয়া মানে দেখুৱাম আদা নহৰু চলাই আছে দেউতাই বহুত চলালে দেখুৱাই দিম বাকীখিনি কিহৰ কাৰণে আহি আছে বোলে এইখিনি বহুত হ'ল আৰু আছে এয়া চব্জি হ'ব আপোনাৰ এই আলু ইয়াতে আৰু কিবা কিবি আছে বহুত কিবা কিবি আছে মায়ে পুৰা এইটো মাছ ভাজি আপোনাৰ চব্জি বনাই আছে মায়ে আৰু এইটো হৈছে মাছ এই মাছ উতলি আছে আৰু দালিটো হৈ গ'ল নেকি মা এইটো দালিও হৈ গ'ল এতিয়া আৰু হ'বলৈ বাকী আছে এইটো পনীৰ কেনেকুৱা লাগিছে কালাৰ্ছবিলাক কমেণ্ট এয়া আপোনালোকে দেখিছে এতিয়া আপোনালোকৰ কাৰেক্ট টাইম হৈছে 11:38 আৰু ৰ'দ এতিয়া দেখিছে আপোনালোকে এটা মানুহ নাই আজি লাইট চাইটবিলাক জ্বলি থকা দেখিছে এইটো বাৰু কোৱাৰ্টাৰ হয় এইবিলাক যে এইবিলাক দেখিছে এইবিলাক দোকান পোহাৰ এইবিলাক চব দোকান মোৰ মানে ভয় নালাগে কাৰণ মই লোকেল ডন হয় ন গতিকে মোৰ ভয় নালাগে গতিকে মই এনেকৈ ৰাতি অকলে অকলে ঘূৰি ফুৰিব পাৰোঁ একো নাই তো বলক এতিয়া আমি ঘৰলৈ পটককৈ গৈ লওঁ তো মই আপোনালোকক ৰাস্তাটো দেখুৱাইছিলোঁ তো আহি ঘৰ পাই গ'লোঁ এতিয়া মই আপোনালোকক মানে ভাত খাব লৈছোঁ মই আপোনালোকক দেখুৱাই আছোঁ দেউতাহঁতে খালে একচুৱেলি জেগা নাই বেছি এইটো কাৰণে এটা দুটাকৈ খাব লগা হৈছে তো খাই আছোঁ দেখাই আছোঁ বেক কেমেৰা কৰি এয়া ভাত খাই আছে চবে ভাত খাই আছে ময়ো লৈ লৈছোঁ মই মানে ইমান বস্তু একেলগে খাব নোৱাৰোঁ সেইকাৰণে ৰাতিপুৱাৰ কাৰণে থৈ দিম ইয়াৰ খোৱা হৈয়ে গ'ল ভাৰ্গৱ দেখাই আছে ই অলপ মুখ চুখ নেদেখায় লাজুকী লতা তো ভাতটো কালি আপোনালোকৰ উৰুকা হৈ গ'ল তো আজি হৈ গ'ল আপোনালোকৰ বিহু তো বিহু বুলি অলপমান ওলাই যাব লাগে বুলি ক'লে মেজি চেজি পোৱালোঁ এতিয়া অলপমান ওলাই আহিছোঁ চাওক কিমান দূৰলৈকে যাব পাৰোঁ এনেই আৰু বাটে বাটে ঘূৰা বুলি যে কয় বাটে বাটে ঘূৰিছোঁ
আহি আহি পাই গ'লো পবিতৰা বনভোজস্থলী ঠিক আছে তো এতিয়া আমি ধুনীয়া প্লেচ আছে ইয়াতে মই দেখুৱাই আছোঁ আগতে অলপমান চাহ খাই ফাৰ্ষ্ট টাইম চাহ খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক তো বলক চাহটো খাই লওঁ আৰু এইপিনে ধুনীয়া ধুনীয়া প্লেচ আছে মই দেখুৱাই আছোঁ আপোনালোকক জাষ্ট অকণমান শিৱ মন্দিৰ এটাও লগতে লাগি আছে এইখিনিত দৌৰিছোঁ এনেদৰে সম্পূৰ্ণ এনেদৰে চাহ খাবলৈ আহি গ'লোঁ চাহটো খাই লৈ এনেদৰে চাহ দিব এতিয়া চাহ খাম ওপৰত কিবা এখন পাৰি দিছে গোটেইবিলাক আছে চাহ খাম এতিয়া মানুহ বহি আছে ৰয়েল এনফিল্ড আৰু কুকুৰ চাই খাই থকা হৈছে আটা খোৱা হৈ গ'ল তো মই আপোনালোক এতিয়া যাব ওলাইছোঁ তো ইয়াতে এখন বনভোজস্থলী আছে পবিতৰা বুলি কয় এইখিনি তো ইয়াৰ বনভোজস্থলীখন মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক বহুতে ধুনীয়া জেগা হয় এইখিনি ইয়াতে বহুত দূৰৰ দূৰৰ পৰা পিকনিক খাবলৈ আহে এইখিনি ইয়াতে এনেদৰে বনভোজ খাবলৈ আহে ইয়াতে চৌকা টকা খান্দা আছে আজি চাগে বেছি মানুহ নাই নদীখন চাওক এবাৰ কিমান ধুনীয়া লাগিছে কিমান দীঘল হয় মানে চৰি বাৰে বাৰে নদী আহি থাকে বিল হয় একচুৱেলি দেখিছে তেনেদৰে সেই পিনে আপোনালোকৰ চলি আছে আপোনাৰ পিকনিক চলি আছে সেইপিনে ডুবু ডুবু হৈ আছে কৈ দিয়া বিহুৰ শুভেচ্ছা থাকিল সমূহ ৰাইজলৈ আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল অসমীয়া তো মোৰ ফালৰ পৰা আপোনালোকলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ বহি ল'লোঁ এতিয়া যাওঁ ই নাযায় দানৱে নাযায় অৱস্থা বেয়া দানৱ নাযায়